এয়া হ'ল নাৰ্জী ফুল বা গন্ধে ফুল। এই ফুলবোৰ মানুহৰ ঘৰৰ সন্মুখত ইয়াক সৌন্দৰ্যৰ কাৰণে ৰোপণ কৰা হয়। ইয়াৰ ফুল আৰু পাত বিভিন্ন দৰৱত ব্যৱহাৰ কৰা হয়। নাৰ্জীৰ ফুলৰ পাত আৰু তুলসীৰ পাত সমান মাত্ৰাত বটি সাধাৰণ কটা চিঙাত লগালে তেজ বন্ধ হয় আৰু ঘাঁ সোনকালে শুকায়। ফুলৰ ৰস 2 চামুচ মৌ মিহলাই দিনে যদি দুবাৰকৈ খালে এই জ্বৰ উপশম হয়। নাৰ্জী ফুলৰ পাতৰ ৰস 2 চামুচ দিনে দুবাৰকৈ খালে অৰ্শৰ ৰোগ ভাল হয়। ইয়াৰ ফুলৰ ৰস দাঁতত লগালে দাঁতৰ বিষ আৰু দাঁতৰ পৰা তেজ ওলোৱা বন্ধ হয়। পাতৰ ৰস চেকি চকুত টোপাল ৰূপে দিলে চকুৰ জ্বালা পোৰা বিষ আদিত ভাল কৰে। ইয়াৰ পাতৰ ৰস 2 চামুচ 1 চামুচ মৌ মিহলাই খালে ৰক্তচাপ বন্ধ হয়। ইয়াৰ পাতৰ ৰস গৰম কৰি চেকি টোপাল ৰূপে দিলে কাণৰ বিষ ভাল হয়। নাৰ্জী ফুলৰ পাতৰ ৰস নাকেৰে উজালে এৱা ভাঙে আৰু নাকেৰে তেজ ওলোৱা বন্ধ কৰে। যদি ভিডিঅ'টো চাই উপকৃত হৈছে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আজিলৈ ধন্যবাদ।